10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কটো কেতিয়া আলোচনাই কৰা নাছিলোঁ। 10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণেহে আমি 10 ছেপ্টেম্বৰ আজি ইমান চৰ্চিত। আজিৰ তাৰিখত 10 ছেপ্টেম্বৰ মানুহৰ মুখে মুখে কিয়? সেই তাৰিখটোৱে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছিলে আৰু তেওঁতো SIT পৰা চব খোজপোজ খবৰটো পাই থাকে। তো যদি তেওঁলোকে গম পাই আছে যে SIT একো ধৰণৰ তদন্ত কৰিব বা তথ্য পোৱা নাই, তো 10 ছেপ্টেম্বৰটো তেওঁ ক'ব নালাগিছিল। তেওঁ নিজে উঠাই দিলে আৰু পিছত ফুচ হৈ গ'ল। এতিয়া আমাক নাচিলেও তেওঁৰ আপত্তি, আমাক গান গালেও তেওঁৰ আপত্তি। আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে, অলপ ৰিলেক্স, কুল ডাউন, কাম। মুখ্যমন্ত্ৰী এইটোৱে কৈছোঁ, এইখিনি মানে ভাঙা কেছেটৰ দৰে আমি একেখিনি কথা অসমৰ ৰাইজে যোৱা 6 মাহৰ পৰা শুনি আছে। একদম মানে ভাঙা পুৰণি কেছেট, একদম মানে এইটো 6 মাহৰ পৰা শুনি আছে। আমি কংগ্ৰেছ দলে জনসাধাৰণৰ কথাবোৰ পাতি আছোঁ। আজিৰ তাৰিখত আমাৰ সন্দেহ যি এটা মাটি চুৰি যি আৰম্ভ হৈ গৈছে, পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত 6 শেডিউল নাইকিয়া কৰি দিব, ট্ৰাইবেল বেল্ট ব্লক নাইকিয়া কৰি দিব। তেওঁ গোটেই মাটিটো তেওঁ আদানীক আম্বানীক চম্ভালিবলৈ কাৰণে অসমৰ ভিতৰত যিমানবোৰ কাৰ্বি, আমাৰ ডিমা হাছাও, বড়ো 6 শেডিউল আছে গোটেইখিনি নাইকিয়া কৰি দিব।